হে ভিউৱাৰ্ছ, আন এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি পুৱাই এওঁৰ বোলে পিঠা খাবলৈ মন গ'ল আৰু সেইকাৰণে নিজেই সমস্ত বাচন ডাইনিঙত উলিয়াই লৈ পিঠা বনোৱাত লাগিল। আৰু আধা কৰি থাকোঁতেই মই আহি পালোঁ গা পা ধুই, পিঠাকেইটা ভাজি দিলোঁ আৰু পুৱাৰ চাহকাপ এনেকৈয়ে খালোঁ। আৰু এয়া এওঁ অফিচলৈ গ'ল। আৰু এই ডিব্বাটো আজিকালি মই দেখাৰ লগে লগে খুলি খাবলৈ আৰম্ভ কৰোঁ। আৰু মই ক'ৰবালৈ যাম, এয়া বস্তু উলিয়াই লৈছোঁ পেকিং কৰিবলৈ। ক'লৈ যাম এতিয়াই নকওঁ বাৰু, কাইলৈ গম পাব। আৰু চাওকচোন কি লৈছোঁ, মেখেলা চাদৰ এযোৰ আৰু গাৰুৱাৰ কেইটামানো লৈছোঁ। কিয় লৈছোঁ ক'ম বাৰু পিছত। আৰু চেণ্ডেলো ল'লোঁ। আৰু মোৰ যদি চেণ্ডেলৰ কালেকশ্যন চাব খোজে তেন্তে কমেণ্ট কৰি জনাব। আৰু এয়া আমাৰ গধূলিৰ চাহকাপ, পকোৰাকেইটা মই বনাইছোঁ দেই, চিংৰাকেইটাহে কিনা। আৰু শহুৰ দেউতাই গম পালে যে মই ভাল মাংস বনাওঁ আৰু হাঁহৰ মাংস লৈ আহিলে মই মাংসত জলকীয়াটো এনেকৈ বটি দিওঁ। আৰু এয়া আঞ্জা হৈ গ'ল। আৰু বাচন ধুই মই হেণ্ড ৱাছ কৰা নাছিলোঁ বাবে এওঁৱে মোৰ ঢিলা হৈ যোৱা চুলিখিনি বান্ধি দিলে। বাই।